Hey guys, welcome to the channel. আমি এইখন ভিডিওত নবোদয় এন্ট্রেন্স এক্সাম 2023 এর নাম্বার সিস্টেমৰ অংক কেইটামান চাম। তো আগৰ পাৰ্টত নাম্বার সিস্টেমৰ কেইটামান চোৱা হৈছিলে। তো এইখনত আমি সেই নাম্বার পাৰ্টৰে সেকেন্ড পাৰ্টটো আমি এইখন ভিডিওত আলোচনা কৰিম। তো ক্লাস 6 ৰ বাবে এইখন ভিডিও হ'ব। তো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে 300 আৰু 1 এৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো লিখা। তো ইয়াতে আমাৰ চাৰিটা অপচন দিয়া আছে 3 তাৰ পিছত 0 0 0 আৰু 1ৰ সহায়ত আমি আটাইতকৈ সৰু সংখ্যা কি লিখিব পাৰিম। তো আটাইতকৈ সৰু সংখ্যা আমি চাৰিটা অংকৰে লিখিব লাগে। তো এইটো আমাৰ আটাইতকৈ ডাঙৰ সংখ্যা হৈ আছে হয়নে। তো আমি ইয়াৰ কাৰণে যেটো একদম সৰু আছে সেইটো হল 0। তো আমি একদম 0 টো আগত দিব নোৱাৰো। তো সো আমি কি কৰিম ফাৰ্স্টত 1 টো আগত দিম, তাৰ পিছত কি দিম আমি 0 0 আৰু 3। তো এইটো আটাইতকৈ সৰু সংখ্যা হৈ যাব। তো ইয়াৰ বাবে আমাৰ এনসাৰটো কোনটো পাই গলো আমি 2 নাম্বাৰ। ঠিক আছে। তো এইটো কৰাৰ কাৰণে তোমাৰ মনত ৰাখিব লাগিব এটা কথা যে আমি শূন্যটো কেতিয়াও আমি আগত নিদিও, কাৰণ 0 0 তাৰ পিছত 1 3 আমি এনেকৈ লিখিলে এইটো দুটা অংক থকা আটাইতকৈ ডাঙৰ সংখ্যা হৈ যায়। তো আমি এইটো লিখিব নোৱাৰি। তো এইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ এইটো কোৱেশ্চনৰ বাবে। তাৰ পিছত সেকেন্ড কোৱেশ্চনটো আমাক দিয়া হৈছে 57021 সংখ্যাটোত যদি তুমি 2ৰ সলনি 0 লিখা তেতিয়া সেই সংখ্যাৰ প্ৰদত্ত সংখ্যাতকৈ কিমান কমিব। মানে আমাৰ সেই সংখ্যা দুটাৰ মাজত কি ডিফাৰেন্সটো আহিব। আমাৰ একচুৱেল সংখ্যাটো কিমান দিয়া আছে 57025 তো এইটো দিয়া আছে। এতিয়া আমাক কৈছে যে 2ৰ সলনি মানে 2ৰ সলনি আমি কিমান লিখিম 0 লিখিম। 2ৰ সলনি যদি আমি 0 লিখো তেনেহলে এই দুটাৰ মাজত কিমান ডিফাৰেন্স আহিব। এইকেইটাটো ক্যালকুলেশনত নাহে হয়নে। তো ইয়াতে আমাৰ কি আছে 2ৰ সলনি যদি আমি 0 লিখো তেতিয়াহলে কিমান কমি আছে 2ৰ সলনি আমি কিমান লিখি আছো 0, তাৰ পিছত আকৌ বাকিখিনিটো সেমে থাকিব লাগিব হয়নে নাই। তো এইখিনিতে 0, তাৰ পিছত 7, তাৰ পিছত 5। তো এইটো যদি আমি সাবট্ৰাক্ট কৰি দিও বা মাইনাস কৰি দিও, মাইনাস কৰিলে আমি কিমান পাই যাম গোটেইকেইটা 0 এ আহিব হয়নে। কেৱল 2ৰ পৰা 0 টো মাইনাস কৰিলে কিমান পাই যাম আমি 2। তো 200 will be our correct answer of this question। ঠিক আছে 200 সেকেন্ড কোৱেশ্চনৰ বাবে আমাৰ কাৰেক্ট আনসাৰ আহি যাব। তো এইটো একচুয়ালি প্লেস ভ্যালুৰ ক্ষেত্ৰতে হৈ আছে যে 2ৰ প্লেস ভ্যালু কিমান আছে স্থানীয় মান 200। তো তাতে আমি 0 লিখি দিলে 200 এ পাই যাম হয়নে নাই। তো এইটো আমাৰ কাৰেক্ট আনসাৰ। তো নেক্সট কোৱেশ্চনটো চোৱা। Here is it 510 আৰু 4 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হৈছে। তাৰমানে এইকেইটা সংখ্যাৰ সহায়ত আমাৰ কি লিখিব লাগে এটা সংখ্যা লিখিব লাগে, অংকৰ সহায়ত সংখ্যা লিখিব লাগে। এই সংখ্যাটো আটাইতকৈ সৰু সংখ্যা হ'ব লাগিব। তো তাৰ কাৰণে আমি কিমান লিখিম অৰ্ধক্ৰম ইয়া অৰ্ধক্ৰমত আমি লিখি দিম। ঊৰ্ধ্বক্ৰমত আমি লিখিলে হৈ যাব আমাৰ এনসাৰটো। তো ঊৰ্ধ্বক্ৰমটো কেনেকুৱা ধৰণৰ হ'ব ফাৰ্স্টত সৰু সংখ্যাটো লিখাৰ সময়ত আমি ঊৰ্ধ্বক্ৰম যেতিয়া লিখিম তো ঊৰ্ধ্বক্ৰমত আমি শূন্যটো কেতিয়াও আগত নিদিও। তো শূন্যতকৈ যেটো ডাঙৰ আছে সেই নম্বৰটো আমি আগত দিম। তো therefore আমি 1 টো আগত দিব লাগিব, তাৰ পিছত আমি 0 দিব লাগিব, তাৰ পিছত 4 দিব লাগিব, তাৰ পিছত কিমান আহিব 5। তো that will be our correct answer। ঠিক আছে 1 0 4 5 2 number is our correct answer। next one 119ৰ পৰা 16ৰ 5 গুণ বিয়োগ কৰিলে কিমান হ'ব। সো 119ৰ পৰা কিমান বিয়োগ কৰিব লাগে 16ৰ কিমান গুণ 5 গুণ বিয়োগ কৰিব লাগে। 5 গুণ বিয়োগ কৰিলে কিমান হ'ব লাগে। তো 5 16 যা কিমান হয় হেতু লিখিলে হ'ল 5 16 যা 80। তো আমি 119ৰ পৰা 80 মাইনাস কৰিলে কিমান পাই যাম। সো 9ৰ পৰা 0 মাইনাস কৰিলে কিমান পাই যাছো আমি 9। 1ৰ পৰা 8 মাইনাস কৰিম that means 11ৰ পৰা আমরা 8 মাইনাস কৰিলে আমি কিমান পাই যাম 3। তো 39 will be the correct answer of this question। 2 number is correct। তো গোটেইকেইটা আমি ইয়াতে 2 2 পাই গলো আনসারটো। তো নেক্সট কোৱেশ্চনটো চোৱা। হিয়াৰ 149ৰ পৰা 12ৰ 12 বাৰ 12 বিয়োগ কৰিলে কি থাকিব। মানে 149ৰ পৰা আমি কিমান বিয়োগ কৰিব লাগে 12
12 বাৰ বিয়োগ কৰিব লাগে দ্যাট মিন্স 12 12 গুণ বিয়োগ কৰিব লাগে তো 12 * 12 কিমান হৈ আছে 144 দ্যাট ইজ 12 স্কয়াৰ 12 স্কয়াৰ ইকুৱেল টু 144 তো 144 মাইনাস কৰিলে আমি কিমান পাই যাম আমি 5 অফ কোর্স হয়নে তো 5 will be our correct answer of this question 149 minus 144 sorry তো next question to amar dia ase 35 কৈ জিমান সৰু হয় 43 কৈ হিমান ডাঙৰ সংখ্যাটো কিমান মানে 35 কৈ 30 জিমান সৰু মানে 35 কৈ 30 কিমান সৰু 5 সৰু হয়নে তাৰ পিছত কি 35 কৈ কিমান সৰু 32 5 সৰু তো 5 সৰু এতিয়া 43 কৈ হিমান ডাঙৰ 43 কৈ হিমান ডাঙৰ that means 43 into 5 কৰিলে হৈ যাব তো 43 into 5 that is 48 তো সংখ্যাটো আমি কিমান পালো 48 ইজি কোশ্চেন হয়নে তো এইটো आंसर আমাৰ 48 হৈ গল নেক্সট ইয়াতে 75210 সংখ্যাটো দুয়ৰ আৰু এক অংক কেইটাৰ স্থান হালহলনি কৰিলে পূৰ্বৰ আৰু নতুন সংখ্যাৰ মাজত পাৰ্থক্য কিমান মানে আগৰ সংখ্যা আৰু তাৰ পিছৰ সংখ্যাৰ মাজত পাৰ্থক্যটো কিমান হ'ব হেতু উলিয়াব লাগে বেসিক্যালি সো 75210 ইয়াৰ পৰা আমি কি কৰিব লাগে 2 আৰু 1 টো হালহলনি কৰিব লাগে মানে 2 ৰ প্লেছত আমি 1 লিখিম আৰু বাকিখিনি কিন্তু সেমে থাকিব ঠিক আছে 2 ৰ ঠাইত কিমান লিখিম আমি 1 আৰু 1 ৰ ঠাইত কিমান লিখিম আমি 2 তো এতিয়া মাইনাস কৰিলে আমি কিমান পাই যাম সো মাইনাস টু কৰিছো তো 0 পৰা 0 মাইনাস কৰিলে 0 এ হ'ব 1 ৰ পৰা 2 মাইনাস কৰিলে কিমান হৈ যায় 1 ৰ পৰা 2 মাইনাস কৰিলে 9 হৈ যায় সৰি 1 ৰ পৰা 2 মাইনাস কৰিলে 9 কেনেকে 1 ৰ পৰা 2 মাইনাস কৰিব নোৱাৰি তো 11 11 ৰ পৰা 2 মাইনাস কৰিলে 9 তাৰপিছত ইয়াতে 1 এ থাকে ইখিনিত 1 এ থাকিব তো 1 ৰ পৰা 1 মাইনাস কৰিলে 0 তো আমি आंसर তো কিমান পালো 90 তো 90 will be our correct answer of this question next one 1 ৰ পৰা 12 লৈকে কিমানটা মৌলিক সংখ্যা আছে সো 1 ৰ পৰা 12 লৈকে কিমানটা মৌলিক সংখ্যা আছে তো ফার্স্ট মৌলিক সংখ্যাটো 2 then 3 then কিমান আছে 5 then 7 after that 11 তো 1 ৰ পৰা 12 লৈকে আমি কিমানটা পালো পাঁচটা হয়নে 1 2 3 4 5 ঠিক আছে তো পাঁচটা আমি মৌলিক সংখ্যা পাই যাম নেক্সট ওয়ান 4 0 আৰু 9 ৰে গঠিত পাঁচটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 4 0 আৰু 9 ৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব সো আমি যদি 999 লিখো পাঁচটা অংক লিখিব দিছে তাৰ পিছত 4 আৰু 02 লিখি দিলু তো এইটো আটাইতকৈ ডাঙৰ সংখ্যা হ'ব নে নাই আটাইতকৈ ডাঙৰ সংখ্যা হ'বলৈ হলে আমি কিনেকে কৰিব পাৰো এইটা গোটেই কেইটা যদি আমি চেক কৰো এইটোই আমি আটাইতকৈ ডাঙৰ সংখ্যাই পাই যাম হয় নাই তো এইটোৰ आंसर কোনটো পালো আমি this one 3 number will be the correct answer of this question next what is it okay 1034 আৰু 5 অংক কেইটাৰে লিখিব পৰা আটাইতকৈ সৰু অযুগ্ম সংখ্যা কোনটো হ'ব সোৱা ইয়াতে আমাৰ ফাৰ্স্টত কি দিয়া আছে 1 দিয়া আছে 2 দিয়া আছে তাৰ পিছত 1 দিয়া আছে 1 দিয়া আছে তো আটাইতকৈ সৰু অযুগ্ম সংখ্যা কোনটো হ'ব এইটোটো নহব হয়নে তো 103 দিয়া আছে তাৰ পিছত এইটো 105 এইটো 105 তো 105 to cancel 103 to correct হ'ব হয়নে নাই তো 1 number will be the correct answer of this question এটো আমি অপশন এলিমিনেশন মেথড বুলি ক'ব পাৰো তো অপশন এলিমিনেশন মেথডৰ সহায়ত আমি এটো কৰিব পাৰি নেক্সট ওয়ান তো নেক্সট ওয়ান আমি নেক্সট ভিডিওটো আলোচনা কৰিম তো নেক্সট ভিডিওত নিউ নতুন টপিকৰ ওপৰত আমি ভিডিও আপলোড কৰিম তো তোমালোকে যদি ভিডিওটো ভাল পাইছা তেনে লাইক শেয়ার আৰু সাবস্ক্রাইব কৰিবলৈ নাপাৰিবা আৰু যদি কিবা ডাউট পাইছা তেনে হলে কমেন্ট কৰি জনাবা we will definitely try to help you out so thank you guys for watching this video